खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 19 जुलाइ 2023 बाराय जायो बुधबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। आसामनि लखिमपुर जिल्लानि सिङाव थानाय बिपुरियानि गंसे लकेल रेस्टुरेन्टआव सासे आइजोआ बार्गार जाखांनायनि उनाव अबथिरायै जिउ गोमादों आरो गुबुन सासेया हस्पिटालाव फाहामथाय लाजागासिनो दङ। थैनाय आइजोनि मुङा जाबाय लाबण्या तामुली आरो फाहामथाय लाजानायनि मुङा जाबाय बिनु बरा। बिसोर सानै सुबुङा लखिमपुराव बार्गारखौ जाखांनानै गलाघाट फारसे हरनि समाव मोनहैखांनायनि उनाव लोमजानाय जादोंमोन आरो सानैखौबो फाहामसालियाव लांनायबो जादोंमोन, नाथाय तामुलीया अबथिरायै जिउ गोमाबाय। बार्गार जानानै हटेलनि मुङा जाबाय नयनतरा। बड'लेण्ड मुलुगसोलोंसालियाव लाड्डु सिंहनि बेरेखा गोख्रों खुद्रिसारदों। एबसु आफादा लाड्डु सिंहनि बेरेखा गोख्रों खुद्रिसारनानै बे हाबाफारियाव खौरांगिरिफोरनि सिगाङाव मा बुंखो बेखौ खोनासंदो। আজি আপোনালোকে নিশ্চয় দেখিছে মিডিয়া যোগেদি আমি যে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ এগেইনষ্টত এটা গছৰ ৰুজু আমি দেখিবলৈ পাইছোঁ, য'ৰ নাম্বাৰটো 1/22। এটা আমি ক'বলৈ বাধ্য হ'ম নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে যে বডোলেণ্ড বিশ্ববিদ্যালয় এটা লোৱাৰ আছামৰ এটাই বিশ্ববিদ্যালয় আমি ক'ব পাৰোঁ, যোন বিশ্ববিদ্যালয়ে বড়োসকলৰ প্ৰাণৰ যোগেদি বড়োসকলৰ তেজৰ দ্বাৰা এইটো এটা গঠন হোৱা এইটো এটা বিশ্ববিদ্যালয়। এইখন বিশ্ববিদ্যালয়ত আজি আমাৰ অসমৰ বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীবিলাক অধ্যয়ন কৰি তেখেতসকলে নিজৰ জীৱনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি থাকে। কিন্তু এই সময়ত আমি এই এখন বিশ্ববিদ্যালয়ৰ যে মেইন দায়িত্ব থকা বা উপাচাৰ্য তেখেতৰ এগেইনষ্টত যে কাৰাপ্টেড বা কাৰাপশ্যনৰ এগেইনষ্টত আমি তেখেতৰ যে নেকি ষড়যন্ত্ৰ বা আমি দেখিবলৈ পাইছোঁ, সেইটো এটা আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে সেইটো সহ্য কৰিব নোৱাৰিলোঁ। আৰু আমি ক'ব পাৰোঁ আপোনালোকে নিশ্চয় দেখিছোঁ এই যোনে প্ৰফেচাৰ লাইছাম লাড্ডু সিং তেখেতৰ স্বভাৱ আৰু চৰিত্ৰ আমি বহুত দিনৰ পৰা আমি বুজি আহিছোঁ। তাৰ এগেইনষ্টত বিভিন্ন কাৰ্যসূচী আমি লৈ কাম কৰি আহিছিলোঁ, কেতিয়াবা ধৰ্ণা ডেমনষ্ট্ৰেশ্যন তেনেকুৱা আমি কাৰ্যসূচী লৈ তেখেতৰ এগেইনষ্টত কাম কৰি আহিছোঁ বা মাত মাতি আহিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল অসমৰ যেনেকি সন্মানীয় গভৰ্ণৰ চাহাব বা অসমৰ CM বা অসমৰ এডুকেশ্যন মিনিষ্টাৰ তেখেতসকলে একো নিখিল বড়ো ছাত্ৰ সন্থাৰ বা বড়ো ৰাইজৰ বা আমাৰ অঞ্চলৰ ৰাইজৰ যে মাত মাতা সেইটো কোনো এটা পদক্ষেপ লোৱাটো আমি দেখিবলৈ পোৱা নাই। কিন্তু আমি আজি আকৌ আমি পুনৰাই অনুৰোধ কৰিম যে আজি অসমৰ মুখ্যমন্ত্ৰী তেখেতে কাৰাপশ্যনৰ এগেইনষ্টত সদায় মাত মাতি আহিছোঁ। এতিয়া CM ভিজিলেন্সেই যদি এই প্ৰফেচাৰ লাইছাম লাড্ডু সিঙৰ এগেইনষ্টত এনেকুৱা এটা 1/22 গছৰ এটা তেখেতসকলে বনাইছে বা এতিয়া আমি ক'ব বাধ্য হ'ম অসমৰ মুখ্যমন্ত্ৰী সদায় মুখত দুৰ্নীতিৰ বিৰুদ্ধে কথা কৈ থাকিলে নহ'ব। এতিয়া প্ৰফেচাৰ লাইছাম লাড্ডু সিঙৰ নিচিনা এজন ব্যক্তিক কি সিহঁতৰ এগেইনষ্টত কি পদক্ষেপ লয় সেইটো আমি চাই আছোঁ। আৰু আকৌ আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ অনুৰোধ কৰিম অসমৰ যে নেকি গভৰ্ণৰ চাহাব তেখেতে নিশ্চয় সেইটো পৰিচালনা কৰিব পাৰে বিশ্ববিদ্যালয়ক তেখেতে হেড হয়, তেখেতে অতি শীঘ্ৰে প্ৰফেচাৰ লাইছাম লাড্ডু সিঙৰ এগেইনষ্টত আমাক বডোলেণ্ড ইউনিভাৰ্চিটিৰ পৰা এই লাইছাম লাড্ডু সিঙক আঁতৰাই দিব লাগে। আমাক অঞ্চলৰ লগত মিলা প্ৰীতি থাকিব পৰা বা এনেকুৱা আমাক প্ৰফেচাৰ বা ভাইচ চেঞ্চেলৰ আমাক লাগে। আৰু CMক আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে নিজৰ সন্মানক ৰক্ষা কৰাৰ দ্বাৰাই এই প্ৰফেচাৰ লাইছাম লাড্ডু সিঙক এই বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা আঁতৰাই দিব লাগে। আমাক নতুন এটা উপাচাৰ্য VC আমাক লাগে, সেইটো আমি অনুৰোধ কৰিছোঁ। কৰিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। অন্যথা আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰু হাতত ল'বলৈ বাধ্য হ'ম। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।